নমস্কাৰ, আজি এটি নতুন বিষয় লৈ আহিছোঁ। অসমৰ ইতিহাস বুলি ক'লেই নৰকাসুৰৰ নামটো মনলৈ আহে। আহকচোন এই ভিডিঅ'টিৰ যোগেদি কিছু কথা জানো। হিন্দু লোককথা অনুসৰি নৰকাসুৰ বা নৰক হ'ল ধৰিত্ৰী আৰু বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ। অন্য উৎসমতে তেওঁ আছিল অসুৰ হিৰণ্যাক্ষৰ পুত্ৰ। তেওঁ অসমত দানৱ ৰজা ঘটকাসুৰক ওফৰাই প্ৰাগজ্যোতিষ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়। কেইবাগৰাকীও বিশিষ্ট বুৰঞ্জীবিদৰ মতে ভাৰতৰ ইতিহাসত বিভিন্ন যুগত আৱিৰ্ভাৱ হোৱা নৰক এক গোত্ৰনাম। অন্ততঃ তিনিজন এনে নৰক তিনিটা যুগত বিৰাজমান। তেওঁক পাছত বিষ্ণুৰ আন এক অৱতাৰে ধ্বংস কৰিছিল বুলিও কাহিনী প্ৰচলিত। নৰকাসুৰৰ মাতৃ ধৰিত্ৰীয়ে তেওঁৰ পুত্ৰৰ বাবে বিষ্ণুৰ পৰা বৰ বিচাৰিছিল যাতে সি সৰ্বশক্তিমান আৰু দীৰ্ঘায়ু হয় আৰু বিষ্ণুৱে ধৰিত্ৰীক সেই বৰ প্ৰদান কৰিছিল। অসম বুৰঞ্জীত নৰকাসুৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ। গুৱাহাটীৰ দক্ষিণত তেওঁৰ নামেৰে এটা পাহাৰো আছে। তদুপৰি তেওঁ শাক্তদেৱী আৰু তীৰ্থস্থান কামাখ্যাৰ লোককথাৰ সৈতেও সম্পৰ্কিত। নৰকাসুৰে প্ৰাগজ্যোতিষত মংগোলীয় কিৰাতসকলক পৰাস্ত কৰি আৰ্য সম্প্ৰদায়ৰ লোকসকলক থিতাপি দিয়াইছিল। অন্য মত অনুসৰি তেওঁ আছিল আৰ্যপূৰ্ব আৰ্যসকলৰ সন্ততি। নৰকাসুৰে বৰাহৰূপী বিষ্ণুৰ উপৰি ব্ৰাহ্মণ বশিষ্ঠৰ পৰামৰ্শৰ মতে প্ৰথম কামাখ্যাত পূজা আৰম্ভ কৰিছিল। কিন্তু পাছলৈ বান ৰজাৰ লগত বন্ধুত্ব গঢ়ি তোলে আৰু তেওঁৰ স্বভাৱতে কৈৰাটজ মতে চলিবলৈ আৰম্ভ হয়। ফলত তেওঁ বেদ নমনাৰ বাবে অসুৰ চিহ্নিত হয়। তেওঁ বশিষ্ঠ মুনিক বহিষ্কাৰ কৰে আৰু ইয়াৰ ফলত আৰ্যসকলৰ লগতে বৈৰিতা গঢ় লৈ উঠে। নৰক অত্যাচাৰী হৈ উঠে। পুৰাণৰ মত অনুসৰি বশিষ্ঠৰ অভিশাপত কামাখ্যা দেৱীৰ অন্তৰ্হিত হয়। নৰকে আনকি কামাখ্যাক বিবাহ কৰিবলৈ বিচৰা বুলিও প্ৰবাদে কয়। পুৰাণ অনুসৰি নৰকক বধ কৰে শ্ৰীকৃষ্ণই আৰু ভগদত্তক ৰজা পাতে। নৰকাসুৰ আৰু তেওঁৰ সাম্ৰাজ্য প্ৰাগজ্যোতিষৰ বিষয়ে মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা হৈছে, যি দুখন প্ৰথম শতিকাৰ আগতে লিখা হোৱা নাছিল। প্ৰচলিত আছে যে তেওঁৰ পুত্ৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱসকলৰ হৈ যুদ্ধ কৰিছিল। ইয়াৰ বিষয়ে আমি পিছৰটো ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।